নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ জব আসামৰ অন্যটা ভিডিঅ'লৈ আজি আপোনালোকৰ বাবে মই দুটামান নতুন খবৰ লৈ আহিছো অতি ভাল খবৰ আপোনালোকৰ সুবিধাৰ্থে মই আপোনালোকে নিশ্চয় জানে যে আমি পুৰণা চেনেলটো যিদৰে আমি প্ৰত্যেক দিনাই নতুন নতুন খবৰ আপোনালোকৰ বাবে লৈ আহিছিলো ঠিক সেইদৰে এই নতুন চেনেলটো কোনো ব্যতিক্ৰম নোহোৱাকৈ আমি আপোনালোকৰ সুবিধাৰ্থে আমি আপোনালোকক অৱগত কৰাও যিসমূহ নতুন খবৰ ওলাই থাকে তো সেই খবৰৰ ভিতৰত আজি যিকিটা খবৰ আহিছে এইকিটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে যদি নিবনুৱা হয় বা আপুনি যদি চাকৰি সন্ধানত আছে তেনেহলে খবৰকেইটা আপোনালোকে মিছ নকৰিব হয়তো আপুনি ইয়াৰ বাবে যোগ্য হ'ব পাৰে বা আপুনি ইয়াৰ সুবিধা লাভ কৰিব পাৰে সো এটা দেৰি নকৰি আজি প্ৰথমটো খবৰলৈ আহিছো প্ৰথমটো খবৰ মই আপোনালোকক জনাব বিচাৰিছো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে সংবাদ মাধ্যম যোগে প্ৰকাশ কৰিছে যে 2026 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা যিসকল কেণ্ডিডেটে শেহতীয়াকৈ স্নাতক ডিগ্ৰী উত্তীৰ্ণ কৰিছে বা ডিগ্ৰী বা গ্ৰেজুৱেচন পাছ কৰিছে তো তেখেতসকলক 2500 টকাকৈ প্ৰতি মাহে চৰকাৰে প্ৰদান কৰিব বুলি ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ জৰিয়তে আৰু এটো প্ৰত্যেক বছৰে যিটো বেচ ওলাই হেতু বেচক প্ৰত্যেক বছৰে 2500 টকাকৈ প্ৰতি মাহে তেওঁ প্ৰদান কৰিব বুলি সংবাদ মাধ্যম যোগে প্ৰকাশ কৰিছে আৰু ইয়া এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই যেহেতু 2026 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা এটো কাৰ্যকৰী কৰিম বুলি তেওঁ চুক্তিবদ্ধ হৈছে তো যিসকলে শেহতীয়াকৈ স্নাতক ডিগ্ৰী বা গ্ৰেজুৱেচন কৰিছে তো তেখেতসকলক এটো সুবিধাটো দিয়া হৈছে আৰু ইয়াৰ নেক্সট ইয়াৰ অৰ্থাৎ 2026 চনত যিসকলে গ্ৰেজুৱেচন কমপ্লিট কৰিব তো তেখেতসকলক 2027 চনত প্ৰদান কৰিব তো 2027 চনত যিসকলে স্নাতক ডিগ্ৰী বা গ্ৰেজুৱেচন কমপ্লিট কৰিব তেখেতসকলক 2028 চনত দিয়া হ'ব তো সেই ধৰণে এইটো প্ৰচেছটো তেওঁ কন্টিনিউ কৰি যাব বুলি প্ৰকাশ কৰিছে আৰু এতিয়া 2025 চনত যিসকলে কেণ্ডিডেটে স্নাতক ডিগ্ৰী উত্তীৰ্ণ কৰিছে বা গ্ৰেজুৱেচন কমপ্লিট কৰিছে তো তেখেতসকলক 2026 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা 2500 টকাকৈ এটা জীৱন প্ৰেৰণামূলক এটা অনুদান তেখেতসকলক প্ৰদান কৰিব বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদ মাধ্যম যোগে এই কথা প্ৰকাশ কৰিছে যদি আপুনি এই খবৰটো যদি লাভ কৰিছে তেনেহলে তো ভালেই যদিও পোৱা নাই তেনেহলে এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাই দিলো আৰু এটো এতিয়ালৈকে যেটো কাৰ্যকৰী হোৱা নাই তো এটো কেনেদৰে ইয়াৰ আবেদন কেনেদৰে কৰিব লাগিব বা কেনেদৰে ইয়াৰ কি প্ৰসিডিউৰ আছে কি প্ৰসেছ আছে তো এইখিনি তেওঁ এতিয়ালৈকে মুকলি কৰি দিয়া নাই এতিয়ালৈকে যেটো কাৰ্যকৰী কৰা নাই তো সেইখিনি যেতিয়ালৈকে আহিব আমাৰ হাতত যেখিনি প্ৰকাশ কৰিব বা এটো কেনেদৰে এপ্লাই কৰিব লাগিব বা আবেদন কৰিব লাগিব বা ইয়াৰ কি প্ৰসিডিউৰ আছে তো এইখিনি যেতিয়া তেওঁ মুকলি কৰি দিব তেতিয়া আমি আপোনালোকক লগে পোনপ্ৰথমে আপোনালোকক আমি জনাই দিম তো সেইভাবে আপোনালোকে আমাৰ সৈতে জড়িত হৈ থাকিব এনে ধৰণৰ খবৰসমূহ আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰিব এটো চেনেলৰ জৰিয়তে আৰু এতিয়া আহিছো দ্বিতীয়টো খবৰলৈ দ্বিতীয়টো খবৰ মই এটা চাকৰি এটা মই লৈ আহিছো আপোনালোকৰ বাবে যেটো নতুনকৈ মুকলি কৰিছে এটা ভাল খবৰ বুলিয়ে ক'ব লাগিব তো এই খবৰটো আহিছে পাঞ্জাব নেশনেল বেংকৰ পৰা পদ মুকলি কৰা হৈছে নতুনকৈ বহু সংখ্যক পদে আছে ইয়াত 750 টা ইয়াত পদ মুকলি কৰা হৈছে লোকেল বেংক অফিচাৰৰ পদ তো ইয়াৰ বাবে কি অৰ্হতা লাগিব বা কি কোৱালিফিকেশন লাগিব আপোনালোকৰ বয়সৰ সময়সীমা কিমান কেনেদৰে এপ্লাই কৰিব লাগিব সকলোখিনি তথ্য আপোনালোকে এটো ভিডিঅ'ৰ জৰিয়তে লাভ কৰিব পাৰিব গতিকে ভিডিঅ'টো আপোনালোকে কন্টিনিউ সম্পূৰ্ণকৈ আপোনালোকে চাওক যদি আপুনি ইয়াৰ বাবে যোগ্য হয় তেনেহলে হেকত আপোনালোকে এপ্লাই কৰি নকৰাকে নাথাকিব আৰু কেনেদৰে কি গুটেইখিনি মই আপোনালোকক জনাই দিম সো এতিয়া এই খবৰটোলৈ আহিছো তো এটো লোকেল বেংক অফিচাৰৰ পদ মুকলি কৰা হৈছে LBO তো ইয়াত সৰ্বমুঠ পদ আছে 750 টা 750 টাকৈ ইয়াত পদ মুকলি কৰা হৈছে আৰু যিখিনি ক্যাটাগৰী ওয়াইজ ইয়াত ভাগ কৰি দিয়া হৈছে আৰু লগতে ইয়াত আপোনালোকৰ অনলাইন যোগে এপ্লাই কৰিব পাৰিব আৰু লগতে ইয়াত আপোনালোকৰ যেটো এক্সাম হ'ব এক্সাম চেন্টাৰ কিটা ইয়াত উল্লেখ কৰি দিয়া হৈছে ডিব্ৰুগড় গুৱাহাটী যোৰহাট আৰু শিলচৰ তো এইকিটা ঠাইত আপোনালোকে এক্সাম দিব লাগিব যেটো আপোনালোকে এপ্লাই কৰাৰ পাছত যেটো এক্সাম লোৱা হ'ব বাছনিমূলক পৰীক্ষা তো তাৰ বাবে ইয়াত লোকেশন কিটা ইয়াত দি দিয়া হৈছে এক্সাম চেন্টাৰৰ তো ইয়াৰ পিছত আমি এজ লিমিটটো চাই লওঁ বয়সৰ সীমাটো ইয়াত উল্লেখ কৰি দিয়া মতে 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আবেদনকাৰীজনৰ বয়স 20ৰ পৰা 30ৰ ভিতৰত হ'ব লাগিব 20 বছৰকৈ তলত হলে নহব আৰু 30 বছৰকৈ ওপৰত হলে নহব তো এটো আপোনালোকে ধ্যান ৰাখিব আৰু এজ ৰিলেক্সনো আছে বয়সৰ ৰেহাই ইয়াত দিয়া হৈছে এটো ক্যাটাগৰী ওয়াইজ এনে ধৰণে উল্লেখ কৰি দিয়া হৈছে শিডিউল কাষ্টৰ বাবে আৰু
SC বা ST সকলৰ বাবে 5 বছৰকৈ বয়সৰ ৰেহাই দিয়া হৈছে আৰু আদাৰ বেকৱাৰ্ড ক্লাছ অৰ্থাৎ OBC সকলৰ বাবে 3 বছৰকৈ ইয়াত বয়সৰ ৰেহাই দিয়া হৈছে আৰু লগতে পাৰ্সনছ উইথ ডিসেবিলিটি বিশেষভাৱে সক্ষম লোকসকলক 10 বছৰকৈ বয়সৰ ৰেহাই দিয়া হৈছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন অতিকৈ গুৰুত্বপূৰ্ণ তথ্য যেটো শিক্ষাগত অৰ্হতা আপোনালোকৰ কিমান লাগিব হেতু ইয়াত উল্লেখ কৰি দিয়া হৈছে যে আবেদনকাৰীজন বা ক্যান্ডিডেটজন গ্ৰেজুৱেট হ'ব লাগিব স্নাতক ডিগ্ৰী উত্তীৰ্ণ কৰা হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা বা যিকোনো শাখাতেই স্নাতক ডিগ্ৰী উত্তীৰ্ণ কৰা হ'লেই হ'ব আৰু লগতে ইয়াত উল্লেখ কৰি দিয়া মতে আপোনালোকে লোকেল ল্যাঙ্গুৱেজটো বা যেটো স্থানীয় ভাষা হয় হেতু আপোনালোকে জানিব লাগিব তো হেতু ইয়াত ধুনিয়াকৈ উল্লেখ কৰি দিয়া হৈছে আৰু এপ্লিকেশন ফিজটো এটো আবেদন কৰিবলৈ আপোনালোকৰ এপ্লিকেশন ফিজ বিচৰা হৈছে আবেদন মাসুল তো যেটো আপোনালোকৰ বাবে ইয়াত উল্লেখ কৰি দিয়া মতে PWBD সকলৰ বাবে 59 रुपीस 59 টকাকৈ তেওঁলোকে এপ্লিকেশন ফিজ দিব লাগিব PWBD অৰ্থাৎ পাৰ্সনছ উইথ ডিসেবিলিটি তো তাৰ পিছত SC ST সকলে 59 সেম 59 টকাকৈ তেওঁলোকে আবেদন মাসুল দিব লাগিব আৰু তাৰ বাহিৰে PWBD আৰু SC ST সকলৰ বাহিৰে বাকি ক্যান্ডিডেট সকলে বা আবেদনকাৰী সকলে 1180 টকাকৈ এপ্লিকেশন ফিজ দিব লাগিব তো এইখিনি আপোনালোকে গম পালে ইয়াৰ বাবে এইখিনি আছিল ইয়াৰ যোগ্যতা বা ইয়াৰ অৰ্হতা যি বিচৰা হৈছিল তো এইখিনি মই আপোনালোকক জনালো এতিয়া আপোনালোকে কেনেদৰে এপ্লাই কৰিব সো এপ্লাই কৰিবলৈ আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব যেটো মই আপোনালোকক জনাইছো অলৰেডি আৰু অনলাইন এপ্লাই কৰাৰ লিংক আপোনালোকৰ সুবিধাৰ্থে মই ডেসক্ৰিপচনত দি ৰাখিছো লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আৰু এপ্লিকেশনৰ যোনটো এডভাৰটাইজমেন্ট তো ইয়াৰ যোনটো অফিচিয়েল জাননী প্ৰকাশ কৰিছে তেওঁলোকে তো তাৰ যদি আপোনালোকে সবিশেষ চাই ল'ব বিচাৰে বা আপুনি যদি নিজে এবাৰ যদি পঢ়ি ল'ব বিচাৰে তেওঁলোকৰ অফিচিয়েল জাননীখন তেনেহলে তাৰো লিংক মই ডেসক্ৰিপচনত দি ৰাখিছো লিংকত ক্লিক কৰি আপোনালোকে অফিচিয়েলি যোনখন জাননী প্ৰকাশ কৰিছে লিংক জাননীখন আপোনালোকে নিজে এবাৰ চাই ল'ব পাৰিব তাৰ পিছত আপোনালোকে এপ্লাই কৰাৰ লিংকটো আপোনালোকে ডেসক্ৰিপচনত পাই যাব লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'লে হ'ল আৰু স্টাৰ্টিং ডেটটো ইয়াত উল্লেখ কৰি দিয়া হৈছে 3 নৱেম্বৰ 2025 3 নৱেম্বৰ পৰা এটো অনলাইন এপ্লাই বা অনলাইন আবেদন আৰম্ভ হৈছে আৰু লাষ্ট ডেট আছে 23 নৱেম্বৰ 2025 23 নৱেম্বৰলৈকে সময় আছে এটাও বহু সময় আছে যেহেতু আপোনালোকৰ হাতত গতিকে আপুনি যদি ইচ্ছুক হয় বা আপুনি যদি যোগ্য হয় তেনেহলে আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব তো এটা ভাল খবৰ বুলি ক'ব লাগিব যেহেতু ইয়াত অনলি আপোনালোকৰ গ্ৰেজুৱেচন বিচৰা আছে তাকো যিকোনো শাখাত বা যিকোনো ইউনিভাৰ্চিটি বা যিকোনো ইনষ্টিটিউটৰ পৰা আপোনালোকে গ্ৰেজুৱেট ডিগ্ৰী বা স্নাতক ডিগ্ৰী উত্তীৰ্ণ কৰা হ'লেই হ'ব তো ইয়াত এটো আপোনালোকৰ সকলোৰে বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব যিসকলে স্নাতক ডিগ্ৰী উত্তীৰ্ণ কৰি ৰাখিছে তো আপোনালোকে এপ্লাই কৰি ল'ব আৰু লগতে আনটো যোনটো খবৰ মই আপোনালোকক জনালোৱে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো সংবাদ মাধ্যম যোগে প্ৰকাশ কৰিছে 2026 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা যেটো জীৱন প্ৰেৰণামূলক অনুদান তেওঁ প্ৰদান কৰিব তো হেতুৰ ভিত্তিত যিখিনি তথ্য মুকলি কৰিব তো সেই গোটেই তথ্যখিনি আমি আপোনালোকক পোনপটীয়াকৈ জনাই থাকিম অতি পোনপটীয়াকৈ বা পোনপ্ৰথমে আপোনালোকক আমি জনাম গতিকে তাৰ বাবে আপোনালোকে আমাৰ সৈতে জড়িত হৈ থাকিব আৰু এনে ধৰণৰ সকলো চাকৰি খবৰ আপোনালোকে যদি পোনপ্ৰথমে লাভ কৰিব বিচাৰে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকন ক্লিক কৰি অল কৰি ৰাখক কিয়নো ইয়াত আপোনালোকে সকলো চাকৰি খবৰ সৰু ডাঙৰ সকলো চাকৰি খবৰ বা আপোনালোকৰ আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত যিসমূহ চৰকাৰী সুবিধাই হওক বা চৰকাৰী খণ্ডৰ খবৰে হওক গোটেই তথ্যখিনি আপোনালোকে পোনপ্ৰথমে এই চেনেলৰ জৰিয়তে লাভ কৰিব পাৰিব তো সেইভাবে পুনৰবাৰ আপোনালোকক অনুৰোধ কৰিছো যাতে আপোনালোকে আমাৰ সৈতে জড়িত হৈ থাকে তো আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰিছো আজিৰ খবৰ এইকেইটাই আছিল ধন্যবাদ